থেংক ইউ। হয়, আজি বিশ্ব মাতৃ দিৱস, ৱৰ্ল্ড মাদাৰ্ছ ডে। এগৰাকী সন্তানৰ বাবে একোগৰাকী মাকৰ যথেষ্টখিনি ত্যাগ, ধৈৰ্য, কষ্ট সহ্য কৰিব লগা হয়। সেই উপলব্ধি হয়তো মই অলপ হ'লেও কৰিছোঁ, কাৰণ ময়ো এগৰাকী মাতৃ। আন মাতৃৰ দৰে আজি মোৰ বাবেও এটি বিশেষ দিন। এই সুযোগতে মোৰ মা, মোৰ শাহু মা, তেখেত এই পৃথিৱীত নাই। য'তে আছে তাতে শান্তিয়ে থাকক। লগতে মোৰ মাতৃসম দুগৰাকী খুৰী আৰু পৃথিৱীৰ প্ৰত্যেকগৰাকী আই মাতৃলৈ মোৰ সশ্ৰদ্ধ প্ৰণাম যাচিছোঁ। আৰু এইখিনিতে এটি কাহিনী মোৰ মনলৈ আহিছে। এই কাহিনীটো মই ক'ৰবাত হয়তো পঢ়িছিলোঁ, আপোনালোকক জনাবলৈ বিচাৰিছোঁ কাহিনীটো। দেউতাক নোহোৱা ঘৰখনত মাকে দিন হাজিৰা কৰি ল'ৰাটোক ডাঙৰ দীঘল কৰিছিল। বৰ কষ্টৰে পঢ়া শুনাও কৰাইছিল আৰু প্ৰত্যেক দিনা ল'ৰাটোক স্কুললৈ পঠিয়াই মাকে কামলৈ বুলি ওলাই যায়। এদিনাখন কথা, তেওঁলোকৰ গাঁৱৰ চাৰিআলিটোত এখন মেলা হৈছিল। মাকেও ল'ৰাটোক লৈ মেলালৈ বুলি ওলালে। কিন্তু মেলাখনত গৈ ল'ৰাটোৱে যিমানখিনি দোকান বজাৰ বা যিমানখিনি মনোৰঞ্জনৰ সামগ্ৰী দেখিলে, সকলোখিনি সি বিচাৰিলে, মাকক বিচাৰিলে আৰু আপত্তি কৰিছিলে, মোক ইটো লাগে সিটো লাগে, ইটো খাওঁ সিটো খাওঁ। কাৰণ মেলা বুলি ক'লে বিভিন্ন ধৰণৰ মনোৰঞ্জনৰ সামগ্ৰী ওলায়, দোকান পোহাৰ ওলায়। কিন্তু ল'ৰাটোৱে যিমানখিনি বস্তু বিচাৰিছিলে, সেই হিচাপে মাকৰ হাতত সিমানখিনি পইচা নাছিলে, কাৰণ মাকে দিন হাজিৰা কৰি জীৱন নিৰ্বাহ কৰিছিল। ল'ৰাটোৱে যেতিয়া আপত্তি কৰিছিল, ইটো লাগে সিটো লাগে বুলি কৈ, অৱশেষত ল'ৰাটোৱে কান্দিবলৈ ধৰিলে। কান্দি কান্দি ল'ৰাটোৱে মাকৰ হাতত ধৰি ধৰি ইখন দোকান চাই সিখন দোকান চাই তেনেকৈ আগবাঢ়ি গৈ থাকোঁতে কোনোবাখিনি মুহূৰ্তত মাকৰ হাতৰ পৰা ল'ৰাটো এৰা খাই সি দোকানবিলাকৰ প্ৰতি, বস্তুবিলাকৰ প্ৰতি ইমানেই নিমগ্ন হৈ গ'ল, সি পাহৰি গ'ল যে সি মাকৰ হাতৰ পৰা এৰা খাই গ'ল। অৱশেষত সি যেতিয়া গম পালে তাৰ ওচৰত মাক নাই, তেতিয়া সি কান্দিবলৈ ধৰিলে। আৰু তাৰ কান্দোন শুনি ওচৰৰ যিমান মানুহ আছিল, যিমানখিনি মানুহ আছিল সকলোখিনিয়ে তাক ভুলাবলৈ ধৰিলে। মন ভাল লগাবলৈ, কান্দোন বন্ধ কৰিবলৈ তাক নানান ধৰণৰ বস্তু দিবলৈ ধৰিলে, যিখিনি বস্তু সি মাকক বিচাৰিছিলে আৰু মাকে দিব পৰা নাছিল। এখন জোলনা আছিল, জোলনাখনত তাক জোলাবলৈ লৈ গ'ল, তাতো তাৰ মন নবহিল। বিভিন্ন ধৰণৰ খোৱা বস্তু দিলে, তেতিয়াও তাৰ মন নবহিল। সি অৱশেষত কান্দি কান্দি ভাগৰুৱা হৈ গ'ল। এইখিনিতে কাহিনীটোৰ মাজত মন কৰিছেনে বাৰু? যিখিনি বস্তুৰ কাৰণে ল'ৰাটোৱে মাকক কান্দি কান্দি আপত্তি কৰিছিল আৰু সেই বস্তুখিনি বিনামূলীয়াকৈ যেতিয়া তাৰ ওচৰত সকলোৱে দিছিল, কিন্তু তাক একো লাগতিয়াল হোৱা নাছিল বা একো সি বিচৰা নাছিল, কাৰণ সি বিচাৰিছিল অকল মাকক। সঁচাকৈ পৃথিৱীৰ যিমান মূল্য বস্তু নহওক, যিমান ভাল লগা ভাল পোৱা বস্তু নহওক, মাকৰ লগত সেইখিনি তুলনা কৰিব নোৱাৰি, কাৰণ তাক মাকক লাগে। অৱশেষত সকলো মানুহবোৰ একগোট হৈ তাৰ মাকক বিচৰাত লাগিল। সেয়ে আছিল এটি সৰু কাহিনী, সৰু অথচ বহুত গভীৰ, বহুত মহত্বপূৰ্ণ। আজি মাতৃ দিৱসৰ দিনা আপোনালোকৰ আগত সেই কাহিনীটোৰে মই আজি আপোনালোক সকলোলৈকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে ভালে থাকক, আশীৰ্বাদ কৰক। ময়ো যাতে মাতৃত্বৰ যিখিনি মোৰ কৰ্তব্য, যিবোৰ দায়িত্ব, সকলোখিনি যাতে মোৰ ল'ৰা কিয়াঞ্চৰ কাৰণে মই পালন কৰিব পাৰোঁ। লগতে আপোনালোকেও ভালে থাকক, সুস্বাস্থ্যৰ অধিকাৰী হওক। আৰু এইখিনিকে কৈ মই আজি মোৰ সৰু ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। নমস্কাৰ।